Hello everyone, আপোনালোক সকলোকে মোৰ Dipalis cooking and blogলৈ স্বাগতম জনাইছো। আজি মই নটা ভিডিও লৈ আহিলো আৰু এইটো ৰেচিপিটো মানে ঝটপট বনাব পাৰি ৰেচিপি, একদম হেলদি ৰেচিপি হয়। মাত্ৰ 1 কাপ সুজিৰে বনাইছো আৰু অলপ ভেজিটেবলছ লৈছো আৰু লগত মই নাৰিকলৰ চাটনি বনাইছো। এয়া মই 1 কাপ সুজি ললো আৰু ইয়াতে মই গাজৰ, বিন, পিয়াজৰ পাত, ধনিয়া আৰু জলকীয়া, কেঁচা জলকীয়া কাটি লৈছো। আপোনালোকে বিচাৰিলে বেলেগ সবজি দিব পাৰে, ভেজিটেবলছ দিব পাৰে। এতিয়া মই এটা গ্ৰাইণ্ডাৰ মিক্সি জার লৈছো। ইয়াতে 1 কাপ সুজি দিলো আৰু আধা কাপ দৈ দিলো আৰু আধা কাপ পানী দিলো। এটো মেজারমেন্টত কৰিলে তাৰমানে বেটাৰটো বহুতে ভাল হয়। বেছি পানীও নহয় আৰু বেছি পাতলও নহয়, বেছি ডাঠও নহয়। এতিয়া এখিনি গ্ৰাইন্ড কৰি ললো। এটা বাসন ললো, লৈ গ্ৰাইন্ড কৰা বেটাৰখিনি ইয়াতে দি দিলো। এতিয়া ইয়াতে গোটেই পাচলিখিনি মিক্স কৰি দিম। জলকীয়া, পিয়াজৰ পাত, ধনিয়া, গাজৰ আৰু বিনছ মিহি মিহিকে কাটি দিছো। এখিনি এতিয়া মিক্স কৰি লম। ইয়াতে অকমান নিমখো দিলো আন্দাজমতে। এই ৰেচিপিটো বহুতে হেলদি হয়। আপুনি যিকোনো টাইমতে খাব পাৰে, ব্ৰেকফাষ্টত খাব পাৰে, ইভিনিং স্নেক্সত খাব পাৰে। এতিয়া অকমান গোটা জিৰা দি দিলো আধা চামুচ মান আৰু অকমান হালধি দি দিলো কালাৰটো ভাল হ'বৰ কাৰণে। আৰু বেছি তেলো নালাগে বনাবলে, বহুতে হেলদি। বনাই চাবচোন এবাৰ। ইয়াতে এতিয়া ইনো দি দিলো এপেকেট। ইনো দিলে কি হয়, নৰম নৰম হয়, ভাল লাগে। অকমান পানী দি দিলো, দি পেলাই বেটাৰটো ভালদৰে মিক্স কৰি দিলো। কিন্তু ইনো দিয়াৰ পিছত একদম মানে বেছি মিক্স কৰিব নালাগে, জাস্ট মিক্স কৰিলেই হ'ল। এতিয়া ইফালে তাৱা গৰম কৰি থৈছিলো, তাৱাখনৰ ওপৰত তেনেকে সৰু সৰুকে দি দিলো। অকমান তেল দি দিছো, নহলে তাৱাত লাগি যাব। মোৰ তাৱাখন লোহাৰ তাৱা। ননষ্টিকি তাৱা হলে আপোনালোকে তেল নিদিলেও হ'ব পাৰে, কিন্তু লোহাৰ তাৱাত বনাইছো কাৰণে অকমান তেল দিছো। অলপ অলপ তেল দিলেই হয়, বেছি তেল দিব নালাগে। এতিয়া ঢাকন মাৰি দিলো অলপ সময় হ'বৰ কাৰণে আৰু এয়া ইলুটি-খুলুটিকে এতিয়া ভাজিলো। এয়া আমাৰ ৰেডি হৈ গ'ল। নামটো কি হ'ব নাজানো, কিন্তু সুজিৰ এটা হেলদি ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। আপোনালোকে ভিডিওটো কেনে পালে জনাবচোন চাই পেলাই।